এই বন্ধুসকল এনেকুৱা কি ঠাই আছে য'ত 50 জন মানুহ গ'লে 49 জন মানুহ ঘূৰি আহে? এনচাৰটো হৈছে শ্মশান। বন্ধুসকল আমি আজি এনেকুৱা 6টা কুৱেশ্যন লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু এটা লাইক কৰিব। আপোনালোকে এটা লাইকে আমাৰ মনটো বহুত ভাল লগায় আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো প্ৰেছ কৰি অ'পেন কৰি দিব। বন্ধুসকল আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে সেইটো কি গান যিটো গোটেই বিশ্বতে গোৱা হয়, আৰু ইয়াৰ উত্তৰটো হ'ব হেপী বাৰ্থডে টু ইউ। 2 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কোনখন ঠাই আছে য'ত 50 জন মানুহ গ'লে 51 জন মানুহ উভতি আহে, আৰু ইয়াৰ উত্তৰটো হ'ব বিয়াঘৰ। কিয়নো বিয়াঘৰত দৰা ঘৰৰ পৰা 50 জন মানুহ গ'লে উভতি আহোঁতে কইনাজনীৰ সৈতে 51 জন হৈ আহে। 3 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ জীৱনৰ শেষ সম্পদ বা বস্তুটো কি, আৰু ইয়াৰ উত্তৰ হৈছে 2 টুকুৰামান বাঁহ, এটা দিয়া চলাই আৰু অলপমান মাটি। 4 নম্বৰ হ'ব জীৱনৰ শেষ খাদ্য, আৰু ইয়াৰ উত্তৰটো হ'ব পানী। বন্ধুসকল 5 নম্বৰ প্ৰশ্নটো হ'ব জীৱনৰ শেষ ইচ্ছা কি, আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰিয়জনৰ সৈতে সময় কটোৱা। আৰু একেবাৰে শেষৰ প্ৰশ্নটো হৈছে এনেকুৱা কি বস্তু পত্নীয়ে নিজৰ স্বামীৰ আগত পিন্ধিব নোৱাৰে কিন্তু আন মানুহৰ আগত পিন্ধিব পাৰে, আৰু ইয়াৰ উত্তৰটো হ'ব বিধৱা সাজ। কিয়নো বিধৱা সাজযোৰ স্বামীৰ আগত কেতিয়াও নিপিন্ধে বা পিন্ধিব নোৱাৰে, স্বামী ঢুকোৱাৰ পিছতহে বিধৱা সাজযোৰ পিন্ধা হয়।